Subscribe my YouTube channel Arifia Irrigation. মানুহৰ শৰীৰত কিমানটা হাড় আছে? অপশ্যন এনচাৰটা হ'ল 206ডাল। 206ডাল মানুহৰ শৰীৰত হাড় আছে। 2 নম্বৰ কোৱেশ্যনটা হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যন এনচাৰটা হ'ল হকী। হকী হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় খেল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী অপশ্যনটা হ'ল এনচাৰটা হ'ল পণ্ডিত জৱাহৰলাল নেহৰু। পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। 4 নম্বৰ কুৱেশ্যনটা হ'ল ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যন এনচাৰটা হ'ল পণ্ডিত জৱাহৰলাল নেহৰু। ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন লিখিছিল। কুৱেশ্যনটা হ'ল কোন ভাৰতৰ প্ৰথম নোবেল বঁটা লাভ কৰিছিল? কোন ভাৰতৰ প্ৰথম নোবেল বঁটা লাভ কৰিছিল? অপশ্যনটা হ'ল এনচাৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতৰ প্ৰথম নোবেল বঁটা লাভ কৰিছিল। 6 নম্বৰ কুৱেশ্যনটা হ'ল শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয়? শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যন এনচাৰটা হ'ল 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উদযাপন কৰা হয়। কুৱেশ্যনটা হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো? ভাৰতীয় ৰাষ্ট্ৰীয় ফুল হ'ল অপশ্যন এনচাৰটা হ'ল পদুম ফুল। পদুম ফুল হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। কুৱেশ্যনটা হ'ল ধনৰাজ পিয়লাই কোনটো খেলৰ সৈতে সম্পৰ্কিত? ধনৰাজ পিয়লাই অপশ্যনটা হ'ল এনচাৰটো হৈছে হকী। হকী ধনৰাজ পিয়লাই খেলৰ সৈতে সম্পৰ্কিত। কুৱেশ্যনটা হ'ল কাক ফ্লাইং শিখ বুলি কোৱা হয়? কাক ফ্লাইং শিখ বুলি কোৱা হয়? অপশ্যন এনচাৰটা হ'ল মিখাল সিং। মিখাল সিঙক ফ্লাইং বুলি কোৱা হয়। কুৱেশ্যনটা হ'ল নেমুত কোনটো ভিটামিন থাকে? নেমুত কোনটো ভিটামিন থাকে? অপশ্যন এনচাৰটা হ'ল ভিটামিন চি। ভিটামিন চি নেমুত থাকে। কুৱেশ্যনটা হ'ল চাহ উৎপাদনৰ বাবে ভাৰত কোনখন ৰাজ্য বিখ্যাত? অপশ্যনটা হ'ল এনচাৰটা হ'ল অসম। অসম চাহ উৎপাদনৰ বাবে ভাৰতৰ বিখ্যাত ৰাজ্য। কুৱেশ্যনটা হ'ল হকী দলৰ কিমানজন খেলুৱৈ থাকে? অপশ্যন এনচাৰটা হ'ল 12জন। 12জন হকী দলৰ খেলুৱৈ থাকে। কুৱেশ্যনটা হ'ল ভাৰতৰ কোনখন চহৰ আঙুৰ উৎপাদনৰ বাবে বিখ্যাত? অপশ্যন এনচাৰটা হ'ল
নাসিক আঙুর উৎপাদনের বাবে বিখ্যাত। কোশ্চেনটা হল রাষ্ট্রীয় সঙ্গীত জন গণ মন লেখক কোন আছিল? অপশন অ্যান্সারটা হল রবীন্দ্রনাথ ঠাকুর রাষ্ট্রীয় সঙ্গীত জনগণ মন লেখক আছিল। কোনখন দেশৰ ক্ৰিকেটৰ পৰিৱৰ্তিত বুলি কোৱা হয়? অপশন এনসারটা হল ইংল্যান্ডৰ ক্ৰিকেটৰ পৰিৱৰ্তন বুলি কোৱা হয়। কোৱেশ্চনটা হল কোন ইলেক্ট্ৰনিক আৱিষ্কাৰ কৰিছিল? কোনে ইলেক্ট্ৰনিক আৱিষ্কাৰ কৰিছিল? অপশন এনসারটা হল জে থমাস ইলেক্ট্রনিক আবিষ্কার করেছিল। কোয়েশ্চনটা হল দবা খেলৰ খাদ্য বা বৰ্গৰ সংখ্যা কিমান? অপশন এনসারটা হল 68 খাদ্য বা বর্গৰ সংখ্যা। কোয়েশ্চনটা হল 30 জানুয়ারি কোনটো দিন উদযাপন কৰা হয়? অপশন এনসারটা হল শহীদ দিবস 30 জানুয়ারি উদযাপন করা হয়। কোয়েশ্চনটা হল মোগল রাজবংশের কোন শাসনত তাজমহল নির্মাণ করেছিল? অপশন এনসারটা হল শাহজাহানের রাজবংশ শাসনকালত তাজমহল নির্মাণ করেছিল। কোয়েশ্চনটা হল কোন দিনে গণতন্ত্র দিবস পালন